আছে থৰি দিয়ক গোটেই BTC বাকী ৰাইজলৈ মোৰ কিবাটো কি বুলি কয় গোটেই BTC বাকী ৰাইজলৈ মোৰ এটাই অনুৰোধ যে সকলো জাতি জনগোষ্ঠীয়ে লৈ পেলাই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই মই BPF দল গঠন কৰি আহিছোঁ বা BPF দলটো চালাই পেলাই আহিছোঁ। যোৱা 15 বছৰত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে যেনেকৈ BPF দলক সহায় কৰি আহিছে আগন্তুক দিনতো নিশ্চয় সহায় কৰিব বুলি মই আশাবাদী। মুঠতে মোৰ এটাই অনুৰোধ যে BTC বাকী ৰাইজে আকৌ মোক এবাৰ আৰু চান্স। যোৱাকালি ছাৰ প্ৰমোদ বড়োই টংলাত কৈছে যে আচলতে BPFৰ অবাধ দুৰ্নীতিৰ কাৰণে আচলতে বিজেপি এলায়েন্স নকৰিলে তেওঁলোকৰ লগত কি ক'ব? BJP আৰু BPFৰ লগত একেলগে এলায়েন্স আছে চলিব। BJP আৰু BPF এলায়েন্স আছে চলিব। মই অলৰেডি আজি BJPৰ কাৰণে 2টা ছিট ঘোষণা কৰিলোঁ। কিন্তু তেওঁলোকে 40টাতে খেলিব, 40টাতে খেলিব। বিজেপি ৰাজ্য সভাপতি 40টাত খেলিব বুলিছে আৰু যদি খেলে ছাৰ তেতিয়া কি কৰিব? খেলাৰ প্ৰশ্নই অহা নাই, নেখেলে। য'ত যেনেকৈ আছে মই যেনেকৈ আজি ঘোষণা কৰিছোঁ এই হিচাপতে BJPয়ে নিৰ্বাচন কৰিব। NDPৰ কেইজন লিডাৰ আপোনালোকৰ হৈ খেলিব? NDP বুলি নাই, এতিয়া চব পাব্লিক হৈ গ'ল। চাউৰাই যায় ধীৰেন বড়ো ক'ৰ পৰা খেলিব? এনেকুৱা NDP বুলি নাই, NDP সেইদিনাই ডিজল্ভ হৈছে। এতিয়া ইহঁতে BPF দলত আহি পেলাই কেণ্ডিডেট বিচাৰিছে, আমি দিম। কাক দিব লিডাৰবিলাক? নাই আজি ফাইনেল হ'ব। ছাৰ কিমান আসন পাব ছাৰ আপোনালোকে? আমি 25 to 30 আসন আমি পাম। আৰু বিজেপিয়ে কিমান পাব? বিজেপিটো আজি মই যিটো দেখিবলৈ পাইছে BJPয়ে 4টাটো পূৰা জিকি পেলাই আহিব। নাই মই অলৰেডি ঘোষণা কৰিছোঁ না, এই হিচাপত কি ক'ব? প্ৰমোদ বড়োক অলপ কৈ দিয়ক। প্ৰমোদ বড়োক কি ক'ব? তেওঁতো বহুত আমাৰ বৰ বেপাৰী, মই একো নক'ম। আপুনি ইলেকশ্যনত বাহুবল আৰু ধনবল প্ৰয়োগ কৰিব বুলি কৈছে প্ৰমোদ বড়োৱে কালি টংলাত। আপোনাক ভয় কৰে মানে কিয় ভয় কৰিব? ভয় কৰে বুলি কৈছে কালি। প্ৰমোদ বড়োক মই একো নক'ম, সি এজন বেপাৰী। আপোনাৰ সমস্যা খেলিম বুলি কৈছে, নেখেলোঁ বুলি কৈছে। বেপাৰী মানুহ বহুত পইচা থাকিব পাৰে, খেলিব পাৰে, য'তে ত'তে আমাৰ একো নাই। কিন্তু আপোনাৰ সমষ্টিটো খেলিব চাইলে ৰাইজে যদি প্ৰমোদ বড়োই যদি মোৰ সমষ্টিত খেলে মোৰ কাৰণে বিৰাট লাভ হ'ব। এটাই যে মই মোৰ সমষ্টিত কেম্পিঙৰ দৰকাৰ নহ'ব। 39 সমষ্টিত মই ভালকৈ কেম্পিং কৰিব পাৰিম। ছাৰ আপোনাক কিয় ভয় কৰে প্ৰমোদ বড়োই ছাৰ? এই বেপাৰী মানুহটোৱে চবেই জানে সি বেপাৰী। কালি কৈছে ভয় কৰোঁ, আপোনাৰ মাজত নেখেলোঁ বুলি কৈছে। বিটিআৰক আপোনালোকে কিমান আশাবাদী? 1500 কোটি টকা আহিবনে? বিটিআৰ হোৱা নাই, বিটিআৰ নাই। পাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে ওদালগুৰিত কিবা প্ৰভাৱ পৰিব নেকি? যিহেতুকে আপোনাৰ একালৰ সতীৰ্থ আৰু বৰ্তমান নাই মিঠাৰাম ঠিকেই আছে। মিঠাৰাম চেয়াৰমেন হৈ থাকিব। মিঠাৰামে আজিলৈকেও চেয়াৰমেন হিচাপে আছে, ভৱিষ্যতে চেয়াৰমেন থাকিব। নিদিলাকে খেলিম বুলি কৈছে। নিখিলে